হয়, নিৰ্বাচনৰ প্ৰাকখনতে আমাৰ দলীয় মানে আমাৰ যিখিনি কাজকৰ্মণিকা আছে সেইখিনি চলি আছে। গতিকে কাৰ্যক্ৰমিকাৰ কাৰণে আমাৰ বুথৰ সভাপতি, আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়কসকল আৰু আমাৰ মণ্ডলৰ বিষয়ববীয়াসকল আৰু এনেকুৱা ধৰণৰ যিখিনি নেতৃত্ব আছে সেইখিনি লৈ পেলাই এটা গুৰুত্বপূৰ্ণ সভা হৈ যায়। আৰু এই সভাত আমি আমাৰ দলীয় স্থিতি আৰু যাতে মজবুত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এই সভাখনত আলোচনা কৰোঁ। এতিয়া আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, আমি 47 নং মাজবাট বিধানসভা সমষ্টিৰ পৰা এতিয়াও আমি আশা কৰি আছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যাতে প্ৰাৰ্থিত্ব হয়, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ ইয়াৰ ভেটি যথেষ্টখিনি শক্তিশালী। আমি দেখিবলৈ পাইছোঁ যে যোৱা BTC নিৰ্বাচনত, বিগত BTC নিৰ্বাচনত আমাৰ পাঁচনৈ চেৰফাঙত আমি যদিও পৰাজয় হৈছিলোঁ, কিন্তু আমাৰ ব্যৱধান বেছি নাছিলে, 400+ ব্যৱধান আছে, 400টা ভোটৰ ব্যৱধান আছিলে। আৰু আমি ভাবোঁ যে সেয়া কোনো ব্যৱধান নহয়, আমি ভৱিষ্যত দিনত যাতে আমি আৰু বেছি ব্যৱধানত জিকিব পাৰোঁ। কিন্তু তেতিয়ালৈকে আমাৰ কোনো অৰুণোদয় আঁচনি দিয়া হোৱা নাছিলে। বিজেপিয়ে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এইটো দিছে। অৰুণোদয় আঁচনি দিয়া হোৱা নাছিলে, মহিলা উদ্যমিতা আঁচনি দিয়া হোৱা নাছিলে। আজি CM ট্ৰিপুলে আমাৰ যিবিলাক চাহ বাগিচাত আমি এটি কলি দুটি পাত এই ধৰণৰ আঁচনিবোৰ মুকলি হোৱা নাছিলে। কিন্তু আজি মুকলি হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা আৰু বহুগুণে বাঢ়িছে। আৰু যিবিলাক ভুল প্ৰচাৰ চলিছিলে সেই ভুল প্ৰচাৰবিলাকো মানুহে এতিয়া বুজি পাইছে। এটা সময়ত BTC নিৰ্বাচনৰ সময়ত কেইবাটাও ভুল প্ৰচাৰ চলি মানুহৰ মাজত এটা মানে যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বিশ্বাস আছিলে, এই বিশ্বাসটো ভংগ কৰি দিবৰ কাৰণে এক ষড়যন্ত্ৰমূলক ব্যৱস্থা চলিছিলে। গতিকে আজি সেই সকলোবোৰ বস্তু কিন্তু নাইকিয়া হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে। গতিকে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাওঁ যাতে মাজবাট বিধানসভা সমষ্টিত যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টি। আৰু তাৰ লগতে আমি আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ মৰমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰি যাতে গভীৰভাৱে বিচাৰ বিবেচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব মাজবাট বিধানসভা সমষ্টিত ৰাখে। আৰু আমাৰ নেতৃত্ব যিসকল আছে সকলোকে আমি আহ্বান জনাওঁ যাতে আমাৰ কেন্দ্ৰীয় নেতৃত্বও যাতে আমাৰ ওপৰত আস্থা ৰাখে, যাতে এইবাৰ যিহেতু ডিলিমিটেশ্যনৰ পিছত সমীকৰণো সলনি হৈছে। ডিলিমিটেশ্যনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আস্থা সেইটো আমি লোকসভা নিৰ্বাচনত আমি গম পাইছোঁ যে আমি যথেষ্ট ভোট আমি লাভ কৰিছিলোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনতো এটা মুড হৈ গৈছে মানুহৰ। ভাৰতীয় জনতা পাৰ্টিক যে ভোট দিব তাৰ এটা মুড তৈয়াৰ হৈ গৈছে। আৰু এই মুডটোত আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টিয়ে বহু সংখ্যক ভোটত জয়ী হ'ব পাৰিব ইয়াতে। নাই, আমাৰতো সাংগঠনিক স্থিতি লো ফল্ছ থাকি যায়, আমি সেই লো ফল্ছবোৰ আমি ঠিক কৰিছোঁৱেই। আৰু য'ত সাংগঠনিক সাল সলনি কৰিব লগা আছিলে সেইবিলাক আমি কৰিছোঁ। আৰু সাংগঠনিক সাল সলনি কৰি পেলাই দলটোক আৰু এবাৰ আমি নতুনকৈ গঢ় দি মজবুত কৰি পেলাইছোঁ। যোৱাবাৰ আমি পৃষ্ঠা প্ৰমুখলৈকে সংগঠন নাছিলে BTC নিৰ্বাচনত, এইবাৰ কিন্তু আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ সংগঠন আছে। আৰু পৃষ্ঠা প্ৰমুখ মানে প্ৰতিটো পৃষ্ঠাত আমাৰ মানে ভোটাৰ লিষ্টৰ যিটো পৃষ্ঠাত আমাৰ তাতে 5 জন, 6 জন, 10 জনকৈ কাৰ্যকৰ্তা আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। মানে পৃষ্ঠা প্ৰমুখৰ উপৰিও আমাৰ তাতে মানে পৃষ্ঠা প্ৰমুখ সমিতিও আমাৰ তৈয়াৰ হৈছেগৈ। গতিকে এটা শক্তিশালী স্থিতি আছে আমাৰ। দাবীদাৰ থকাটোতো শুভ লক্ষণ। আমি দাবীদাৰ যিমান বাঢ়ে, মইতো প্ৰত্যেকবাৰে দেখা পাওঁ যে আমাৰ 10 জন 15 জন থাকেই, আৰু এইবাৰো আছে তেনেকুৱা, আৰু থকাটো দৰকাৰ। আৰু কাৰণ আমি সাংগঠনিক স্থিতি আমাৰ যদি মজবুত থাকে তেতিয়া মানুহৰ আগ্ৰহ থাকে। আৰু আমাকতো যিকোনো ঠাইত যেতিয়া আমি যাওঁ আমাক ৰাইজে ৰখাই পেলাই কয় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিকহে আমি ভোট দিব বিচাৰোঁ দেই, আমি কিন্তু বেলেগক দিব নিবিচাৰোঁ, এনেকুৱা ধৰণৰ মানুহে কয় আমাক। গতিকে সেইকাৰণে প্ৰাৰ্থিত্ব প্ৰয়াসী আছে, এইটো আমাৰ পাৰ্টিৰ সভাপতিয়ে কৈ দিব আপোনালোকক, কাৰণ তেওঁলোকৰ তাত এপ্লিকেশ্যন দিয়াৰ যিটো কিছুমানে দিছে নিয়মত তেওঁলোকে কৰিছে। গতিকে তেওঁলোকে সংখ্যাটো ক'ব পাৰিব। চব মই আপোনাক এটাই কথা কৈছোঁ, কোন আছে কেনেকৈ আছে মই সেইটো ক'ব যোৱা নাই। মূল কথাটো হ'ল যে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি শক্তিশালী স্থিতিত আছোঁ। আমাক যদি সুযোগ দিয়ে তেনেহ'লে ৰাইজৰ কিন্তু মুড আছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক মাজবাটত নিৰ্বাচিত কৰিবৰ কাৰণে।